কলপাতত বান্ধি ভাপত দিয়া বা পাতত দিয়া যিকোনো বস্তুৰ সোৱাদ বহুত বেছি ভাল লাগে। স্বাস্থ্যসন্মত কলপাতত খোৱাটো সকলোৱে নিশ্চয় জানে। আজি মই পনীৰ আৰু কণী একেটা সংমিশ্ৰণেৰে পাতত দিছিলোঁ, তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বগা সৰিয়হ এচামুচ, ক'লা সৰিয়হ এচামুচ, পস্ত এচামুচ, কেইটামান কাজু, 2টা কেঁচা জলকীয়া, এইখিনি পিঁয়াজ আকৌ অকণমান ভাজি ল'ব লাগিব, নহৰু 3 কোহমান দিছোঁ, আদা অকণমান, গোটা জিৰা। এই আটাইখিনি কেঁচা গোন্ধ যোৱালৈকে একেবাৰে কম তেলত ভাজি ঠাণ্ডা কৰি ল'লোঁ। কণীকেইটা বাকলি গুচালোঁ। কণী সিজাওঁতে অকণমান নিমখ দি দিওঁ, তেতিয়া সুন্দৰকৈ বাকলিটো এৰাই আহে। পনীৰডোখৰ আকৌ মাজে মাজে চেপেটাকৈ ফালি লৈছোঁ। এয়া এনেধৰণে লৈছোঁ। খাবলৈ বহুত বেছি সোৱাদ ভৰা হয়। আমি মাছ পাতত দিওঁৱেই, মাজে মাজে মই পনীৰ আৰু কণীও এনেধৰণে পাতত দি ভাতৰ সন্মুখত যদি এটা টোপোলা দি দিওঁ, সকলোৱে নিশ্চয় ভাল পাব, নহয়নে? কণীকেইটাও মোৰ ফালি লোৱা হৈয়ে গ'ল। এইফালে যিখিনি মছলা যোগাৰ কৰি লৈছিলোঁ, ভাজি লোৱা আদা নহৰু পিঁয়াজখিনি ঠাণ্ডা হ'লত তাতে দি দিলোঁ। দি দিয়াৰ পিছতে পিচি ল'লোঁ। এনেধৰণৰ এটা পেষ্ট বনাই ল'ব লাগিব। পানী কিন্তু এটোপো দিয়া নাই, একেবাৰে লেপথেপিয়া এটা পেষ্ট। এতিয়া আমাক লাগিব দৈ। যিকোনো পাতত দিয়া বা ভাপত দিয়াত যদি দৈ দিয়া হয়, তাৰ সোৱাদ কিন্তু দুগুণে বাঢ়ে। মই দৈ 2 ল'লোঁ। দৈখিনি ভালদৰে ফেটি ল'ম যাতে অকণমানো গোটা ভাৱ নাথাকে। এয়া তাৰপিছতে দি দিলোঁ এতিয়া বটি লোৱা মছলাখিনি। মছলা দিয়াৰ পিছতে ইয়াত দি দিম এতিয়া নিমখ আন্দাজমতে দিছোঁ, অকণমান হালধি আৰু দি দিছোঁ 2 চামুচমান জোখাৰে কেঁচা মিঠাতেল। এইখিনি দিয়াৰ পিছতো হাতখন একেবাৰে নৰখাকৈ ভালদৰে লৰাই পেষ্টটো সুন্দৰকৈ ল'লোঁ। তাৰপিছতে ইয়াতে দি দিম এতিয়া কচুৰি মেথি। এইটো একেবাৰে অপচনেল হয়, যদি আপোনালোকৰ থাকে দিব, নাথাকিলে নিদিলেও হ'ল। সাধাৰণভাৱে এনেকুৱা জুতিবোৰ আমি মাজে মাজে ল'ব লাগে, নহয়নে? এয়া পনীৰ কিটুকুৰ মছলাতে ডুবাই ৰাখিলোঁ। কলপাত আমাৰ ঘৰত যিহেতু আছেই, কলপাতত দিয়া মই মাজে মাজে কিবা কিবি বনায়ে থাকোঁ। স্বাস্থ্যসন্মত কলপাতত খালে নিশ্চয় সকলোৱে জানে। এয়া এডোখৰ পনীৰ দিলোঁ, তাতে অকণমান মছলা দি এটা টোপোলা কৰি ল'ম। কলপাতকেইডোখৰ অকণমান গেছতে সেকি লৈছোঁ। এইখিনি চেনিকলৰ কলপাত, ভীমকলৰ কলপাত হ'লে আমি নেসেকিলেও হৈ যায়। ভালদৰে এতিয়া টোপোলাটো গাঁঠি এটা কৰি ল'ম। একেধৰণে আটাইকেইটা টোপোলা কৰি ল'লোঁ। এইফালে আকৌ কণী 3 টুকুৰকৈ দিছোঁ, 3 ফালকৈ দি তাতে মছলা দিলোঁ 2টা। দিয়াৰ পিছতে ইয়াৰো টোপোলা কৰি ল'ম। এয়া আটাইকেইটা টোপোলা কৰি লোৱাৰ পিছতে ষ্টিমাৰত মই গৰম পানী উতলাই থৈছোঁ। তলৰ বাচনটোত পানীটো একেবাৰে কমাই দিছোঁ। যিহেতু এইকেইটা সিজাই লোৱা ধৰণৰ বস্তু, কণী সিজায়ে লৈছোঁ, পনীৰ পটককৈ সিজে, আমাক মাত্ৰ 10 মিনিটমান সময় লাগিব। 10 মিনিটমান সময় ভাপত দিয়াৰ পিছতে সুন্দৰকৈ হৈ আহিলে। গোন্ধটো ইমান ধুনীয়া আহে নহয়, খাবলৈও বহুত বেছি সোৱাদ ভৰা হয় আৰু সোনকালেই হয়। এয়া মাজে মাজে এনেকুৱা ধৰণৰ জুতিবোৰ দিলে ঘৰৰ মানুহবিলাকে খুব ভাল পায়, নহয়নে? খাবলৈ বহুত বেছি ভাল হৈছিলে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু যোনে যোনে এনেধৰণে খাই জনাবচোন কমেণ্টত।